আজি এটা বিশেষ বিষয়ৰ ওপৰত অসমবাসীৰ বিশেষভাৱে বিদ্যালয়ৰ অভিভাৱকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসম চৰকাৰৰ অধীনত শিক্ষা বিভাগটো মোটামুটিভাৱে ধ্বংসৰ দিশত গুচি গৈছে। বিজেপি চৰকাৰে শিক্ষা বিভাগটো সম্পূৰ্ণৰূপে ধ্বংসৰ পিনে লৈ গৈছে। আপোনালোকে জানেনে, আমি জানোনে যে এই শিক্ষাবৰ্ষটোত এইবাৰ যেটো শিক্ষাবৰ্ষ আৰম্ভ হ'ল, এই শিক্ষাবৰ্ষটোত 1 এপ্ৰিলৰ পৰা যি শিক্ষাবৰ্ষ আৰম্ভ হ'ল তাত 40 দিনো এখন LP স্কুল বা এখন হাই স্কুলত 40 দিনো আসলতে এই বৰ্ষটোত ক্লাছ হোৱা নাই। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ল, এতিয়া ডিসেম্বৰ মাহ, 40 দিনো ভালকে ক্লাছ হোৱা নাই। তাৰ কাৰণটো কি জানেনে? তাৰ কাৰণটো হ'ল বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যসূচী স্কুলবিলাকত এৰি দিয়া হৈছে। প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, হাই স্কুল সকলোতে বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যসূচী। 1 নম্বৰ কাৰ্যসূচীটো আছিলে গুণোৎসৱ। গুণোৎসৱৰ নামত এমাহ গুচি গ'ল। গুণোৎসৱৰ নামত এমাহ যোৱাই নহয়, আটাইতকৈ ডাঙৰ কথা এপ্ৰিল মাহৰ পৰা 4 জুন তাৰিখলৈকে, এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা বিদ্যালয় আৰম্ভ হ'ল, কিন্তু 4 জুন পৰ্যন্ত নতুন পাঠ্যক্ৰম পঢ়ুৱাব পৰা নাই। তাৰ কাৰণটো কি? কাৰণ গুণোৎসৱত পুৰণি পাঠ্যক্ৰম আগৰ যিখিনি পঢ়ুৱাইছিলে সেইখিনি ঠিকে পঢ়ুৱাইছিলে নে নাই তাৰ পৰীক্ষা ল'ব। গতিকে 4 জুন পৰ্যন্ত পুৰণি পাঠ্যক্ৰমকে, অৰ্থাৎ যোৱা বছৰৰ যিটো পাঠ্যক্ৰম আছিলে সেই পাঠ্যক্ৰমকে পঢ়ুৱাই থাকিবলগীয়া হৈছে। গতিকে 4 জুন পৰ্যন্ত অসমৰ LP স্কুলবিলাকত এদিনো ক্লাছ হোৱা নাই নতুন পাঠ্যক্ৰমৰ। এই বছৰটোৰ কাৰণে যিটো পৰীক্ষা দিব তাৰ কাৰণে কোনো ক্লাছ হোৱা নাই। 1 নম্বৰ। 2 নম্বৰ, আজাদী কি অমৃত মহোৎসৱৰ নামত 15 দিনীয়া কাৰ্যসূচী 3 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে ক্লাছ হোৱা নাই অসমত। 15 দিনীয়া কাৰ্যসূচীৰ কাৰণে কাৰ্যসূচী অন্তত 15 দিন পুৰা ক্লাছ হোৱা নাই। আজাদী কি অমৃত মহোৎসৱ। তাৰপিছত স্বচ্ছ পক্ষক বুলি 15 দিনীয়া ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে স্বচ্ছ পক্ষক বুলি চৰকাৰী এটা কাৰ্যসূচী দি সেইটোৰ কাৰণেও ক্লাছ হোৱা নাই। তাৰপিছত প্ৰধানমন্ত্ৰীৰ পোষণ মাহ এই বুলি কৈ ছেপ্টেম্বৰ মাহটো সম্পূৰ্ণৰূপে ক্লাছ কৰাটো বন্ধ কৰালে। সদায় কিবা কিবি বেলেগ বেলেগ এটা কাৰ্যসূচী হৈ থাকে। ফলস্বৰূপে ক্লাছবিলাক হোৱা নাই স্কুলবিলাকত। লাচিত দিৱসৰ সপ্তাহ এটা 18 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈকে সেই সময়খিনিতো বিভিন্ন কাৰ্যসূচী দিয়াৰ কাৰণে ক্লাছ হোৱা নাই। তাৰপিছত দিব্যাংগ সপ্তাহ 28 নৱেম্বৰৰ পৰা 3 ডিচেম্বৰ সেই সময়খিনিতো 1 সপ্তাহ পুৰা কাৰ্যসূচী হোৱা নাই। অৰ্থাৎ চৰকাৰী বিদ্যালয়বিলাক মাৰিবৰ কাৰণে, ব্যক্তিগত বিদ্যালয়বিলাকক শক্তিশালী কৰিবৰ কাৰণে আৰু বিশেষভাৱে তেওঁলোকৰ ধৰ্মীয় আদৰ্শৰে, ধৰ্মীয় মতাদৰ্শৰে পৰিচালিত বিদ্যালয়বিলাকৰ অৱস্থা ভাল কৰিবৰ কাৰণে, হিন্দুত্ববাদী বিদ্যালয়বিলাকৰ অৱস্থা ভাল কৰিবৰ কাৰণে এনেকৈ আমাৰ চৰকাৰী বিদ্যালয়বিলাকক ধ্বংস কৰাৰ কাৰণে অসমৰ শিক্ষা বিভাগ আৰু অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে আজি মই এই প্ৰতিবাদৰ জৰিয়তে অতি সোনকালে অসমৰ শিক্ষা ব্যৱস্থাক বচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অসমৰ শিক্ষা ব্যৱস্থাক বচাওক, অসমৰ চৰকাৰী শিক্ষাক বচাওক, অসমৰ চৰকাৰী বিদ্যালয়ক বচাওক, LP স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে এই স্কুলবিলাক বচাওক, নহ'লে অসমৰ ছাত্ৰ ছাত্ৰীৰ কোনো ভৱিষ্যত নাই। এতিয়া মই আপোনালোকৰ সন্মুখত কেইটামান তথ্য দাঙি দিব খুজিছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আজিৰ দিনটোত অসমৰ কোনো LP স্কুলত এজনো প্ৰধান শিক্ষকৰ পোষ্ট নাই। এজনো প্ৰধান শিক্ষকৰ পোষ্ট নাই। এইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে এতিয়ালৈকে অসমৰ কোনো LP স্কুলত প্ৰধান শিক্ষকৰ পদবী নাই। এই পদবীটো সৃষ্টি কৰা হোৱা নাই। যাৰ ফলস্বৰূপে এতিয়ালৈকে স্কুলবিলাকত এতিয়ালৈকে সঠিক পাঠ্যক্ৰম আৰু লিডাৰশ্বিপ দিয়াৰ ক্ষেত্ৰত সদায় অসুবিধাৰ সৃষ্টি হৈ আহিছে। তাতকৈ গুৰুত্বপূৰ্ণ কথা যে হেডমাষ্টাৰ বা স্কুলৰ কোনোবা শিক্ষকক অনবৰতে চৰকাৰী কামত ব্যৱহাৰ কৰি থকা হয়। যাৰ ফলস্বৰূপে চৰকাৰী বিদ্যালয়বিলাকত উচিত ৰূপত যি শিক্ষা দিব লাগে সেই শিক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰী বিদ্যালয়বিলাক
সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আপোনালোকৰ সন্মুখত মই কেইটামান তথ্য দাঙি ধৰিব খুজিছোঁ। এয়া হ'ল একেবাৰে চৰকাৰী তথ্য। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনক মই দিয়া চিঠিৰ ভিত্তিত পোৱা এইখিনি তথ্য। এই তথ্য অনুসৰি অসমত যি 40,287খন স্কুল আছে তাৰ সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 39,43,182 জন 2021-22 চনত। LP স্কুলৰ মুঠ শিক্ষক 1,41,869 জন আৰু তাৰ ভিতৰত ৰেগুলাৰ টিচাৰ 1,01,079 জন আৰু কণ্টেক্সুৱেল শিক্ষক 35,318 জন। মই আজি এই প্ৰতিবাদৰ জৰিয়তে এই 35,318 জন কণ্টেক্সুৱেল শিক্ষক বা ষ্টেট পুলৰ শিক্ষকক অতি সোনকালে স্থায়ী কৰিবৰ কাৰণে, ৰেগুলাৰাইজ কৰিবৰ কাৰণে, তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। যেতিয়ালৈকে এজন শিক্ষকৰ চাকৰি নিয়মীয়া নহ'ব, জীৱনৰ নিৰাপত্তা নাথাকিব, তেতিয়ালৈকে কেতিয়াও প্ৰকৃত শিক্ষা দিয়াটো সম্ভৱপৰ নহয়। আৰু সেইকাৰণে কণ্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আনহাতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা, এতিয়া শিক্ষককে ধৰি অসমৰ সকলো কৰ্মচাৰী নতুন পেঞ্চন নীতিৰ নামত যি শোষণ কৰিব খোজা হৈছে, এই পেঞ্চন নীতি বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে ভাৰতবৰ্ষৰ 4খন ৰাজ্যই পেঞ্চন নীতি বাতিল কৰিছে, নতুন পেঞ্চন নীতি বাতিল কৰিছে, পুৰণা পেঞ্চন নীতিলৈ উভতি গৈছে আৰু অসম চৰকাৰকো অসমত পুৰণা পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। নহ'লে কোনোপধ্যে অসমৰ শিক্ষা জগতৰ কাম কাজ ভাল হোৱাটো সম্ভৱপৰ নহয়। এটা আটাইতকৈ ইণ্টাৰেষ্টিং কথা, আজিৰ দিনটোত চৰকাৰী হিচাপ মতে LP স্কুলত এজনীয়া শিক্ষক আছে 2,979 জন, 79খন 2,979খন 2979 ইমানখনত এজনীয়া শিক্ষক আছে। এটা এখন LP স্কুলত মুঠ ক্লাছ থাকে 6টা। যদি এজনীয়া শিক্ষক থাকে তেতিয়াহ'লে এজন শিক্ষকে 6টা ক্লাছত পঢ়োৱাটো সম্ভৱপৰ নে? আজি শিক্ষা বিভাগে, শিক্ষামন্ত্ৰীয়ে কৈ থকা শুনিছোঁ যে আমাৰ শিক্ষক আৰু ছাত্ৰৰ অনুপাত ভাল। কিমান? 25:1। তেওঁলোকে কৈ আছে যে অসমত শিক্ষক আৰু ছাত্ৰৰ অনুপাত ভালে আছে। কিন্তু আচল কথাটো হ'ল যে এখন স্কুলত 6টা ক্লাছ থাকে আৰু এখন LP স্কুলত খুব বেছি এজনৰ পৰা দুজন শিক্ষক থাকে। এজনৰ পৰা দুজন শিক্ষক থাকিলে কোনোপধ্যে কেতিয়াও প্ৰকৃত শিক্ষা দিয়াটো সম্ভৱপৰ নহয়। আপোনালোক সকলোৱে জানে এই গোটেই অৰাজকতাৰ মূলতে হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰণ তেখেতে ইয়াৰ পূৰ্বতে দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী আছিলে। তেখেতৰ দিনতে এই বিশৃংখলতাৰ সৃষ্টি হৈছে। তেখেতৰ দিনতে মাৰ্জাৰ, এফালৰ পৰা কিমান স্কুল মাৰ্জাৰ কৰিছে আপোনালোকে চাব। প্ৰায় 12,000খন স্কুল এই বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। 2017 চনত 5,953খন LP স্কুল মাৰ্জ কৰি দিয়া হ'ল, একত্ৰীকৰণ কৰা হ'ল। 2021-22 চনত 1,406খন LP স্কুল মাৰ্জ কৰি দিয়া হ'ল। আৰু 2016ৰ পৰা 1 মাৰ্চ পৰ্যন্ত 2,209খন মাধ্যমিক স্কুল, উচ্চ মাধ্যমিক স্কুল আৰু উচ্চতৰ মাধ্যমিক স্কুল সৰ্বমুঠ 9,568খন স্কুল মাৰ্জ বা এমালগেমেটেড কৰি বন্ধ কৰি পেলোৱা হ'ল। 9,568খন স্কুল। এতিয়া অক্টোবৰ মাহত আকৌ অসমৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে আৰু 25খন স্কুলক এনেকৈ মাৰ্জ কৰি দিয়া হ'ব। অৰ্থাৎ সৰ্বমুঠ 12,068খন স্কুল এই বিজেপি চৰকাৰৰ দিনত বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে। আমি এই মাৰ্জাৰ, এই এমালগেমেশ্যন আৰু এই বন্ধ কৰি দিয়া নীতি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এয়া চৰকাৰী শিক্ষাক, ৰাজহুৱা শিক্ষাক ধ্বংস কৰাৰ আৰু শিক্ষা সংকোচনৰ নীতি বুলি গণ্য কৰিছোঁ। আৰু সেইকাৰণে আজি এই প্ৰতিবাদৰ জৰিয়তে অসম বিধানসভাৰ মজিয়াৰ আগফালে এই প্ৰতিবাদৰ জৰিয়তে শিক্ষা জগতক বচাবৰ কাৰণে সকলোকে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আৰু অসমৰ জনগণক শিক্ষা জগতক বচাবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।